हेलो फ्रेंड्स मैं आको आहिसु आपनालोकर মাজলৈ एबार एटा মই नन भेज रेसिपि লৈ আহিছো আজি মই বনাম মসুৰ দালিৰে হৈতে ডিমৰ এখন তৰকাৰী আৰু এই মোৰ ৰেচিপিটো আমাৰ বাবাই খাই বিৰাটেই ভাল পায় মোৰ বাবাৰ এটো প্ৰিয় ৰেচিপি হয় তো তাৰ বাবে মই এয়া 4টা ডিম লৈছো 4টা ডিম মই বইল কৰি ৰঙাকো এনেকৈ ভাজি লৈছো আৰু মই এয়া লৈছো মসুৰ দালি খিনি মই বেছি হিজোৱা নাই এয়া চাওক দেখিছেনে এনেদৰে হিজিব লাগিব মসুৰ দালি আৰু মই দালিতে মই আলু দি দিছিলো হেকাৰণে আলু কিটা এনেকৈ হালধীয়া ৰং হৈছে মই আলু বইল কৰি লৈছো আৰু এয়া লৈছো মই মছলা ইয়াত আদা নহৰু পেষ্ট 2 চামুচ জিৰা গুৰি পেষ্ট 1 চামুচ আৰু ৰঙা পকা জলকীয়া দিছো মই 3টা আৰু ধনিয়া গুৰি আধা চামুচ এখিনি মই পেষ্ট বনাই লৈছো এখিনি পনিয়া হৈছে কাৰণ মই পানী দিছো আৰু এপিনে মই লৈছো এটা পিয়াজ কাটি লৈছো দুখিলা তেজপাত লৈছো আৰু মই অলপ মিট মছলা আৰু গৰম মছলাও লৈছো এতিয়া মই এপিনে হেয়া মই কেৰাহী বহাই প্ৰায় 4 চামুচ মান মই তেল দিছো তেল ইতিমধ্যে গৰম হৈ গল এতিয়া মই ইয়াত তেজপাত দিছো পিয়াজ দি দিছো পিয়াজখিনি সম্পূৰ্ণ ব্ৰাউন কালাৰ হ'ব নালাগে মই মছলা গুৰিখিনি নিমখো দিয়া নাই হালধিও দিয়া নাই কাৰণ মই দালিখিনি বইল কৰোতে হালধি আৰু নিমখ দি বইল কৰিছো সেইকাৰণে মই দিয়া নাই পিয়াজখিনি ভাজা হৈ গৈছে মই বেছি পিয়াজ নাভাজো জাষ্ট অকণমান কেঁচা ভাতটো গৈছে এতিয়া মই ইয়াত আগতে মিক্স কৰি ৰখা মছলাখিনি দি দিম যেতিয়ালৈকে মছলাৰ কেঁচা ভাতটো নাযায় তেতিয়ালৈকে মই এইখিনি কম জুইত ভাজি ল'ম মছলাখিনি প্ৰায় ভাজা হৈ গৈছে ইয়াৰ কেঁচা ভাতটো গৈছেগে এতিয়া মই সিজাই ৰখা আলুখিনি দি দিম আৰু লগতে অলপ মই মিট মছলা গুৰি দি দিছোঁ মিট মছলা গুৰি প্ৰায় সৰু চামুচৰ আধা চামুচমান দিছোঁ এতিয়া মই ভালদৰে ভাজি দিম প্ৰায় 5 মিনিটমান কম জুইত মই আলুখিনি এনেদৰে ভাজি ল'ম প্ৰায় 5 মিনিটমান মই কম জুইত ভাজি ল'লোঁ এটা ধুনীয়া গোন্ধ বাহিৰ হৈছে এতিয়া মই আগতে সিজাই ৰখা মছলা দালিখিনি দি দিম আৰু মই এতিয়া জুইটো অলপ বেছিকৈ দি দিম এতিয়া মই আগতে ভাজি ৰখা ডিমকেইটা দি দিছোঁ আৰু বেছিকৈ জুই দি মই ঢাকি দিওঁ আৰু উতললৈকে এনেদৰে ঢাকি ৰাখিছোঁ তৰকাৰীখিনি ধুনীয়াকৈ উতল আহিছে মই মছলা ভাজোতে নিমখ দিয়া নাছিলোঁ কাৰণ আপোনালোকক কৈছোৱে মই হালধি আৰু নিমখ দি দালিখিনি বইল কৰিছিলোঁ বুলি যদি কম হয় তেতিয়াহ'লে আপোনালোকে নিজৰ জোখমতে দিবও পাৰে পিছত কোনো কথা নাই ইতিমধ্যে মোৰ দালি হৈ গ'ল মই এয়া নমাই দিলোঁ মোৰ তৰকাৰী আৰু ইয়াত মই এতিয়া অলপ গৰম মছলা দিম গৰম মছলা দি এনেদৰে ৰাখি থৈছোঁ
যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যদি মোৰ ৰেচিপি ভাল লাগিছে লাইক কৰিব ওচৰতে থকা বেল আইকনটো বজাই দিব যাতে মই যি ভিডিঅ' দিওঁ আপোনালোকে আগতীয়াকৈ পাই যায় তাৰ নটিফিকেশ্যন আৰু কেনেকুৱা পালে কমেণ্ট বক্সত প্লিজ কমেণ্ট কৰি জনাব মোৰ এই ৰেচিপিবোৰ আৰু যিমান পাৰে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব মোৰ ভিডিঅ' মোৰ দালিৰ দি বনোৱা ডিমৰ তৰকাৰী খাবলৈ প্ৰায় ৰেডি হৈ গ'ল আপোনালোকে এনেকৈ বনাই চাব আমি সহজে আচলতে আলু দি বনাওঁ কিন্তু আজি মই দালি দি এটা বনাই দিছোঁ নতুন ৰেচিপি নতুন সোৱাদ প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু কেনেকুৱা পালে জনাব এণ্ড থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টি সম্পূৰ্ণৰূপে চোৱাৰ বাবে